মাটিৰ পৰা চেনি পৰুৱাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সৰু বুলি কাকো উপলুঙা নকৰিব। কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। অন্যায়ৰ বিৰুদ্ধে মাতিবলৈ ভয় নকৰিবা। মনত ৰাখিবা, ইতিহাসত অকল বিপ্লৱীবোৰৰ নাম লিখা থাকে, ভৰি চেলেকাবোৰৰ নহয়। কৃপণ কেতিয়াও ধন সম্পত্তিৰ মালিক হ'ব নোৱাৰে। ধন সম্পত্তিয়েই কৃপণৰ মালিক হয়। জীৱনত ডাঙৰ কিবা এটা পালে সৰুবোৰক পাহৰি নাযাবা। এটা সৰু বেজীয়ে যি কৰিব পাৰে, এখন তৰোৱালে সেইটো কাম কৰিব নোৱাৰে। যিয়ে তুমি কথা কোৱাৰ সময়ত অন্যমনস্ক হৈ থাকে, তেওঁৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা।